স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ' লৈ আছোঁ পথাৰৰ মাজত। ইয়াত দেখিছে আপোনালোকে গোটেই চবফালে পথাৰ আৰু পথাৰ, মানে এইকেইদিন একেৰাহে বৰষুণ দি দিলেতো পথাৰত পূৰা পানী হৈ গৈছে। বহু জেগাত মানে হাল চাল নতুনকৈ নমাইছিলেহে মানুহবোৰে, আৰু হালবোৰ প্ৰায় মানে ৰখাই দিবলগীয়া হৈছে। এতিয়া দুই এখন ট্ৰেক্টৰ সোমাইছে, ট্ৰেক্টৰকেইখনো মানে ঘূৰি যাবলগীয়া হৈ গৈছে। পানী ইমানেই হৈ গ'ল এইকেইদিনা। অলপ মানে মই আপোনালোকক দেখুৱাম গোটেই পৰিৱেশটো, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। পথাৰবোৰ পূৰা বুৰি গৈছে, মানে এনেকুৱা পানী হৈ থাকিলেতো হাল বালে নহ'ব। সেইকাৰণে মানে পথাৰখন অলপ চাই আহোঁগৈ বুলি ওলাইছোঁ। কেনেকুৱা হৈ আছে, পানী হ'ব লাগিলেতো দিগদাৰ হ'ব। তাকে অলপ চাই আহোঁ, আপোনালোকক দেখাই আছোঁ পানী কেনেকুৱা হৈ আছে এইফালে পথাৰৰ। তাৰপিছতে জান জুই গোটেই ফুল হৈ গৈছে। নদীখনটো পূৰা মানে গৰা সমান হৈ গৈছে। নদীখনো অলপ দেখুৱাম, গোটেই গাঁৱৰ পৰিৱেশ। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। সৰু জান দেখিছে, পানী পূৰা ফুল হৈ গ'ল। এইবোৰ পথাৰ পূৰা পানী হৈ গৈছে। আমাৰ সেইডোখৰত পথাৰ আছে, এইটোৰ ওচৰত। তাকে অলপ চাই আহোঁগৈ, হাল বাব পৰা হৈ আছেনে নাই। অহাকালিলৈ ট্ৰেক্টৰ মৰা কথা আছে। আৰু এয়া চব তাৰমানে পূৰা পানী আৰু পানী চবফালে। আপোনালোকৰ ফালে পানী কেনেকুৱা হৈছে অলপ জনাবচোন, কমেণ্ট চমেণ্ট কৰিব। আমাৰ এইফালে পানী পূৰা উঠি গৈছেতো, মানুহে পূৰা মাছ চাছো ধৰি আছে। ডাঙৰ ডাঙৰ মাছো পাইছে, ক'ৰবাত বৰালি মাছ ধৰিছে, ক'ৰবাত শোল মাছ পাইছে। গতিকে কমেণ্ট কৰিবচোন ক'ত কেনেকুৱা পানী হৈ আছে। এইবোৰ মেটেকা দেখিছে, মেটেকা পূৰা জাম লাগি গৈছে। এইয়া আগলৈকে আছে, পূৰা পানীখিনি উফন্দি গৈছে ইয়াত। বোলে আৰু বেছি নাই, একদম সেই পথাৰতে সোমাব, অলপ বাকী আছে। আৰু মেটেকাবোৰে মানে খেতি বাতিৰ ক্ষেত্ৰতো মানে খেতিয়কক মানে সহায় কৰে। সহায় মানে এনেকৈ কৰে, ই মানে সাৰৰ কাম কৰে, পচন সাৰৰ দৰে কাম কৰে। মানে যিসকল খেতিয়কে এই মানে মেটেকা ব্যৱহাৰ কৰিছে তেখেতসকলে জানে। দুই এজন মানুহে হাল নমাইছিলেহে, গৰু হাল, ট্ৰেক্টৰ হাল। মানে আজিৰ পৰা বুলি নহয়, যোৱাকালিৰ পৰাই আৰু প্ৰায় মানে বনে হৈ গৈছে সিহঁতৰ হাল বোৱা। আৰু বহুতেতো এতিয়া মানে নমাবহে, দুই এজনে বাইছিলেহে, কিন্তু সিহঁতৰো প্ৰায় ৰখিয়ে গৈছে, হাল বাবই পৰা নাই। এয়া অকল এখন ট্ৰেক্টৰ দেখিছোঁ, জুম কৰি দিছোঁ ভালকৈ গমেই নাপাব চাগে। এইখন হৈছে জানখনৰ মানে এইটো ছাইড অকল পথাৰে আছে। এই জানখনৰ ইটো পাৰেও অলপমান পথাৰ আছে বাৰু। এইবোৰ যিখিনি পানী হৈ আছে এইবোৰ দেখিছে আপোনালোকে, এইটো ছাইড গোটেইখিনি পানী হৈ আছে। এইটো ছাইড ইমানটা উঠিব পৰা নাই পানীটো, মানে এইফালৰ পৰা সোমোৱা। আমাৰ মানে এই ৰিগটোৰ ওচৰতে পথাৰ আছে, আৰু আমাৰ পথাৰকেইখন পূৰা পানী হৈছে অলপ। গৰুখিনি চৰি আছে। এই চৰাইকেইজনীও আহি আছে, পূৰা চিঞৰি এইকেইজনী দেখিছে। আমাৰ মানে পথাৰলৈ যাবলৈ হ'লে আৰু এইডোখৰতে এখন দলং বনাবলগীয়া হয়। দলং ইপাৰ সিপাৰ হ'বৰ কাৰণে পানীটো হৈয়ে থাকে। এতিয়া এডোখৰত দলং নাই, আৰু পিছত বনাব লাগিব দলং এখন, গোটেইখিনিয়ে লগ খাই মেলি। আৰু দলং চলং বনাই পাৰ হ'বৰ কাৰণে নিজৰ সুবিধাটো কৰি ল'ব লাগিব। এয়া দেখিছে পূৰা পানী সমান হৈ গৈছে গৰা। পথাৰ মাজলৈ যাম, পথাৰ মাজলৈ যাই পিনে গোটেইখিনি অকণমান দেখুৱাম কেনেকুৱা পানী হৈ আছে। তাত চাব আপোনালোকে। সাপ এডাল ওলাইছিলে, ঐ পাৰ হৈ গ'ল। নলাটোতে সোমাই দিলে সেই সাপটো, ইয়াতে আছে। অকণমান পথাৰডোখৰ ওখটো, এইডোখৰত পানী হোৱা নাই। আৰু এইফালে চাওকচোন, এইবোৰ পূৰা পানী উঠি গৈছে। চবফালে পানী আৰু পানী। এইয়া গোটেইবোৰ এয়া দেখিছে। আহিলে মানে এই চৰাইজনীৰ মাত শুনি পাওঁ পূৰা। পথাৰলৈ আহিলে প্ৰায় কমনে, আৰু এইবোৰতে থাকেতো পথাৰতে, মানে বাঁহ চাহ সাজি লৈ আৰু ইয়াতে কণী চণী পাৰে, ইয়াতে পোৱালি দিয়ে। আপোনালোকে কি বুলি কয় চৰাইজনীৰ নামটো জনাবচোন। আমাৰ এইফালে এনেই আৰু কুইত কেতেওঁ বুলি কয়, গাঁৱৰ পৰিৱেশৰ গাঁৱলীয়া ভাষাত। আপোনালোকে কি বুলি কয় জনাবচোন। আৰু পূৰা পানী হৈ গৈছে দেখিছে, চবফালে পানী। বনবোৰ গজি আছে কাৰণে বেছি নাই হোৱা নিচিনা লাগিছে, কিন্তু পানী বহুতেই আছে ইয়াত। খেতিৰ ছিজন যিহেতু, গাঁও অঞ্চল বুলি ক'লে কি আৰু খেতিয়ে মেইন। আমাৰ মানে প্ৰতিখন গাঁৱৰ পৰা এতিয়া এইখনেই মানে ডাঙৰ পথাৰ। আৰু আমাৰ ইয়াত চবেই এতিয়া খেতি ছিজনত ওলাই আহিব পথাৰলৈ, হাল বাব, ৰোৱনীয়ে ৰুব। গতিকে গাঁৱৰ পৰিৱেশৰ পৰা অলপ ফিলটো আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ। যিসকলে এতিয়া মানে টাউনমুখী হ'ল, গাঁৱলৈ মানে প্ৰায় অহা যোৱা কমি গৈছে, তেওঁলোকে এই গাঁৱৰ পৰিৱেশৰ ফিলটো নাপায়। সেইকাৰণে মানে অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া দেখিছে গোটেই পানী আৰু পানী, চবফালে পানী হৈ গৈছে পথাৰত। অলপ দেখুৱাই দিছোঁ।
গছৰ তলত এজোপা দেখিছে, এজোপা গছ। আৰু মানে খেতি ছিজনত এইডোখৰত পূৰা ৰ'দটো দিয়েতো, পথাৰ বুলি ক'লে আৰু গৰম ছিজনত কেনেকুৱা ৰ'দ হয়, সেইটো সময়ত আহি পিনে এই গছজোপা তলতে মানুহখিনি এইডোখৰত জিৰণি লয়। আৰু অকণমান দেখুৱাই দিছোঁ, মানে বনবোৰ আছেতো পথাৰত, ইমান এটা পানী নাই হোৱা নিচিনা লাগিছে, কিন্তু প্ৰায় পানী সোমাই গৈছে। আৰু এয়া চাওক, এইফালে পূৰা পানী পানী হৈ গৈছে, এইটো ৰাস্তাটো পূৰা পানী হৈ গৈছে। আৰু এয়া চাওক, এইটো ঘৰৰ পূৰা পানী হৈ গৈছে। এইডোখৰ নদী পাৰৰ পৰা দেখামগৈ অলপ আপোনালোকক, গোটেই পানী কিমান হৈছে চাব, পূৰা গুৱা সমান হৈ গৈছে। আৰু এইডোখৰ চাওক কেনেকুৱা, এই বাগানত মানে পানী উঠো আৰু এয়া দেখিছে। আৰু 1 ফুটমান যদি হৈ যায় আৰু এইফালে পূৰা উঠি যাব পানী। এইখন হৈছে নদী, চাওক এইটো ছাইডৰ পৰা আহিছে, এইডোখৰ ইফালে গৈছে, এইডোখৰ টাৰ্ণিং। আৰু কেনেকুৱাকৈ গৰা খহাই দিছে চাওক, পূৰা সমান হৈ গ'ল। এয়া পূৰা গৰা খহাই দিলে। এইখন মানে আমাৰ ডিগবৈ নদী হয়। ডিগবৈ ছাইডৰ পৰা যিমানবোৰ সৰু সৰু জান জুৰি আছে, গোটেই জান জুৰিবোৰ মানে এইখন নদীতে পৰে। আৰু সেইটো ছাইডৰ পৰা গোটেই পানীবোৰ জমা হৈ যায় কাৰণে এফালে পূৰা বানপানীটো হৈ যায়, বৰষুণ যদি একেৰাহে দি দিয়ে। মানে অলপ দেখাই দিছোঁ আৰু আপোনালোকক। তাতে ৰুই থৈ দিয়া এজোপা লিচু গছ দেখা পালোঁ, এইবোৰ দেখিছে। এইবোৰ মানে পোৱালিখিনিয়ে ছিঙিলে আৰু এইবোৰ লাগি আছে 2-1 টকা হাইব্ৰিড লিচু। এইজোপা দেখিছে, ইমানখিনিৰ পৰা 4 ফুট 5 ফুট আৰু ইমানখিনিতে লাগিছেই। এইজোপা আছে মধুৰি, দেখিছে মধুৰি পূৰা লাগিছে, মধুৰিআম। আৰু এখন নদীখন দেখিছে, নদী পূৰা ফুল হৈ আছে পানী, এয়া দেখিছে। এইটো মানে এফালে ৰাস্তা এটা আছিলে, এনেকৈ এই কাষেদি যাব পৰা বাগানৰ কিনাৰে কিনাৰে। ৰাস্তাটো এতিয়া পূৰা পানীয়ে উঠি গৈছে আৰু ভালকৈ ৰাস্তাটো ধৰিবই নোৱাৰি। এই ইয়াতে এখন দলং আছিলে, এইখন মানুহ পাৰ হ'ব পৰা দলংখনো প্ৰায় মানে হাউলি গৈছে। আৰু এই মানুহকেইঘৰ পাৰ হ'বৰ কাৰণে এই দলংখন আছে, এইটো বনাই লৈছে ধুনীয়াকৈ। অকণমান আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ গাঁৱৰ পৰা। গতিকে ভিডিঅ'টো কেনে পালে জনাব। যিসকলে ফেচবুকত চাই আছে সকলোৱে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।